তই আগতে অসমীয়া নকলি কেলে এনেকে কবি দেই ওজনী গালিকেইটা বুজি পালে উঠি ল মানে কি ন কৈছিলো যে মা মা কি হ'ল আপুনি যে অথনিৰ পৰা ইমান গালি পাৰি আছিলি তাৰমানে তই অসমীয়া জান অলপ চলপ জানো আৰু মই তেতিয়াহ'লে সেইবোৰ কেলে মানে কৈছিলো কিয় আপুনি ইমান পিতেকক গালি পাৰি আছে কেলে নাপাৰিম হা তাক মই চাকৰিহে কৰিবলৈ পঠিয়াইছিলো এই তোৰ নিচিনা যে ছটাই পাখৰি এজনী আনিব বুলি কেনেকে জানো ছটাই পাখৰি এইটো শব্দ কি সেইটো শব্দ কি নাজানে সৰু ছোৱালী পানী কেঁচুৱা তাই নাজানো সি মোক শিকোৱা নাছিলে একচুৱেলি ঠিক আছে তোক এতিয়া চব শিকাই লৈছে কি তাৰমানে সি মোক লগ পাই প্ৰথম চিনাকি আমি তেনেকে হৈছিলো ন লগত ক'বলৈও চাগে শিকাইহে লৈছে তোক আপুনি ইমান সেইবোৰ বুজি পাৱ হা তলে পুতৰ কিন্তু দেই অল্প বোৱাৰী নহয় তই কিন্তু এইখন ঘৰত হা যি হয় যি মিলে এতিয়া এইবোৰ ড্ৰেছ পিন্ধি থাকিলে নহ'ব যা তৎক্ষণাত মোৰ ভাগৰ কাপোৰ এযোৰকে পিন্ধকে যা নোৱাৰো কি মোৰ চাদৰ মেখেলা পিন্ধিব মানুহ আহি পেলাই যদি এনেকে চুটি কাপোৰ পিন্ধা দেখে নহয় মোৰ আৰু জীৱন শেষ তেওঁ গোটেই উধৰ পৰা মুধলৈকে বৰদেচিলা নাম বুলি ক'লে উজ্জ্বলি থাকে একেবাৰে ওপৰত উঠি থাকে ভয় কৰে চবে এতিয়া এই বুলিব বৰদেচিলা বোৱাৰীয়েক যিজনী আহিলে চুটি কাপোৰ পিন্ধি পেণ্টি উলিয়াই ঘূৰি ফুৰে তেনেকে কাৰোবাৰ গম পাইছা নাই মই কি ইয়াত চুটি কাপোৰ পিন্ধিবলৈ আহিছিলো নেকি কি চুটি কাপোৰ পিন্ধিবলৈ আহিছিলো মই নাই নহয় মই গুচি গ'লো